कोरोना हुई कोरोना कोरोना से डरो ना कोरोना हुई कोरोना বিনামূলীয়া कोरोना कोरोना আহিলা মাক নজনোৱাকৈ ৰাতিৰ ভিতৰতে মাস্ক বেপাৰী ধনী হ'ল ঐ জান মোৰ জান দিনক দিনে বাঢ়ি গৈছে আলু পিঁয়াজৰ দাম পাইলগা পাইলগা এই গেলা গৰমখনত তই সেই চোফাতে বাগৰি আছো যে কে পাতই হে নাই কি কৰিবি আৰু বাহিৰলৈ ওলাব নোৱাৰিছোচোন এই বাহিৰ ওলালে সেই পুলিচ কেইটা সেই পকৰত মাৰি পকৰ লাল কৰি ঘৰলৈ পঠিয়ায় সেইবাবে আৰু গৰম হ'লে উপায় নাই আৰু চোফাতে বাগৰি গানকে মাৰি আছো পকৰ খাৱা লগাই পিছে মই এটা কথা ভাবিছিলো পানীলগা জাননে তই কিবা কথা ভাবিছ মই আৰু কেনেকৈ জানিম তই ক'লেহে গম পাম কচোন কি কথা এই কৰোণা যে কৰোণা কোন কৰোণা তই এতিয়া সেই কৰোণাকো চিনি নোপোৱা হলি নি এই কৰোণা ভাইৰাছৰ কথা কৈছো কৰোণা ভাইৰাছ চিনি পাও কি হ'ল কৰোণা ভাইৰাছ দিনে নিশাহে কৰোণা সকলোৱে টিভি চাবি কৰোণা নিউজ চাবি কৰোণা মোবাইল চাবি কৰোণা এতিয়া তই সেই কৰোণাই মেল লৈ আহিছ এই কাৰেণ্টটোনো বাৰু এইখিনি সময়তে যাব লাগিছিল নে কেপা ওপৰৰ ৰুমটোলৈ বল তাত ইনভাৰ্টাৰ আছে ইয়াত সেই ইনভাৰ্টাৰ নাই সেই লাইনটো গ'ল কয় এতিয়া কি ক'ব লগা আছিল তোৰ ইয়াত পুৱা ৰাওৰায়ে ফেন চলি আছে দে এই নহয় মই মানে আজি সেই নিউজত পালো যে সেই কিবা গৰম বস্তু খাই থাকিলে হেনো সেই কৰোণা নে মৰোণা সেই ভাইৰাছটো নহয় বোলে আমাৰ দেহত গৰম বস্তু মানে কিনো বাৰু সেই গৰম পকৰি গৰম চিঙৰা নে গৰম চপ আমাৰ সেই চকত গ'লেচোন সেই সকলো পাই যায় তেনেহ'লে সদায় গধূলি তিনিআলি চকলে এপাক মাৰিলে হ'ল ঐ ল'ৰাহঁত সেই কিনো গৰম বস্তু খোৱাৰ কথা কৈ আছ ঐ তহঁতে নহয় দেউতা সেই কেপা কৈছিল যে বোলে সেই গৰম বস্তু খালে হেনো সেই কৰোণা নে মৰোণা ভাইৰাছটো নহয় তেতিয়াহ'লে আমি আৰু সেই আজিৰ পৰা সেই চকত গৈ সদায় গৰম পকৰি মাৰি আহোঁ নেকি কৃষ্ণ ঐ গাধকেইটা সেই গৰম বস্তু মানে ইয়াত সেই গৰম পকৰি গৰম চিঙৰাৰ কথা কোৱা নাই গৰম বস্তু মানে ইয়াত প্ৰধানকৈ মাংসৰ কথা কৈছে মাংস জালুক জলকীয়া এইবিলাকৰ কথা কৈছে সেই বাপেৰৰ হাতত সেই ঘৰৰ আলু পিঁয়াজ আনিবলৈ টকা নাই আৰু সি বোলে সেই মাংস খাই লোকেল মুৰ্গী খাই সি এই মাংসৰ বাবে কিন্তু মই তোক এটা বুদ্ধি দিব পাৰো এই আমি কত দিন চৰাই তৰাইও ধৰা নাই আজি নহ'লে চৰাই তৰাই ধৰি লৈ আহো ব'ল জংঘলৰ চাইডে গৈ কেইটামান ঠিকে আছে দে মই সেই মাক গৈ কগৈ আৰু তোৰ ঘৰলে তাকোন ধেনু চেনু যি আছে লৈ আমাৰ ঘৰলৈ ওলাই আহ তই মাও যে ক'ত মৰি থাকে নহয় মা কৃষ্ণ কেনেকৈ চিঞৰিছে চাচোন তাক তই দেখিছ নাই ঘৰত যে বৰুৱানী আন্টি বহি আছে তই এনেকৈ চিঞৰিছ যে তেতুফালে কি আছে যোনে বহি থাকে থাকক মই সেই চিকাৰলৈ যাম বুলি ভাবিছিলো বহুত দিন চৰাই তৰাই ধৰা হোৱাই নাই সেইবাবে আজি জংঘলৰ পিনে এপাক যাম বুলি ভাবিছো কেপাও মই বলিয়া হ'ল যেন পাইছো ক'ত চিকাৰ কৰিবলৈ যা চাৰিওফালে পুলিচ চিআৰপি আৰ্মি ইমান ভৰি আছে মোক পকৰ টিকা ৰাম কৰি পেলাব একেবাৰে হ'ব এই পুলিচ চিআৰপি সেই ৰাস্তাতে আছে আমি সেই ৰাস্তাত পিনে নেযাওঁ নহয় আমি সেই জংঘলৰ পিনেহে যাম চৰাই ধৰিব মই তোমাৰ এতিয়া সেই পাৰ্মিশ্যন ল'বলৈ অহা নাই মই যাওঁ বুলি ক'বলৈহে আহিছো এতিয়া একেডাল ইয়াতহে আছে সেই মই গোটেই ঘৰখন বিচাৰি ফুৰিছো ঠিকে আছেনে বাৰু একেডাল লৈ যোৱাই ভাল দে কামত আহিব পাৰে নাই মোমাইতকৈ কণা মোমাই ভাল তাত বাৰু কিবা খাব পাওঁ নে নাপাওঁ চৰাই ধৰিব যোৱাৰ আগতে সেই ফ্ৰিজৰ পৰা ওলাই কিবা খায়ে যাওঁ পাইলগা কি কৈছ তই ইয়াত দেই মই ক'ত যা তই ইমান খৰধৰকৈ ফ্ৰিজৰ পৰা বস্তু ওলাই খাব লৈছ যে নাই বোলো সেই মানে অলপ সেই চৰাই তৰাই ধৰিবলৈ যা বুলি ভাবিছো জংঘলৰ পিনে তই যাবি নি আমাৰ লগত গ'লে কিন্তু আমাৰ অলপ হেল্প চেল্প হ'ল হ'ব বল তেনে তাৰ আগত সেই মই কিবা ফ্ৰিজৰ পৰা খাই লওঁ নহ'লে তাত আৰু সেই ভোক চোক লাগিলে দিগদাৰ হ'ব পাইলগা মই থাকোঁতে তই কি ভোকত চিন্তা কৰা তই কি ভোকত চিন্তা কৰিছ মই থাকোঁতে ব'ল এতিয়া ইয়াতে ঘৰত একো খাই ল'ব নালাগে তাত মই জংঘলত তোক ওলাই দিম খোৱা বস্তু তই খাই থাকিবি যিমান ইচ্ছা পলাই তাত খোৱা তেন্তে ব'ল এইফালে সেই কেপাও চাগে ৰখি আছে দেৰি হ'ল পাইলগা সোনকালে আকৌ অথনিৰ পৰাহে মই ৰৈ আছো কেপা আহিলি তই ব'ল কেপা সেই কোনফালে যাবি বুলি ভাবিছ ন পাইলগা আহি থাকো সেই জংঘলৰ পিনে যাম পাইলগা ইয়াত আমি সেই মেইন জেগা পাই গলো আৰু ইয়াত যি হাঁহ চাহ জংঘলী চব পাওঁ একদম ধৰি ল'বি পোৱা আজি সেই জংঘলী হাঁহ চাহ পালে ভাল আছিল একদম সেই পুখুৰীটোৰ চাইডে চোন একদম সেই জংঘলী হাঁহৰ জাক আহিছো বল তেনেহ'লে আজি সেই পুৱা
ধৰি লৈ যাম বল কেইটামান উই গ'ল এইকেইটা পানী লগা খৰ লগা জল্দি তোৰে অকণো কাম নাই দেই পানী লগা এনে আহিছ এই চিকাৰ কৰিব বুলি তই ইমান ওচৰতে আছিল হাতজনী তই ইয়ে খৰডাল লগাব নোৱাৰিলি নে হ'ব দে এতিয়া তই নিজে কিমানখন পাৰিলি হয় এই জানি থোৱা আছে মোৰ হ'ব ব'ল এতিয়া সেইপিনে গৈছে হাঁহ কেইটা এই নাওখনতে উঠি সেইপিনে যাওঁ ব'ল এতিয়াও সেই নিজে নিজে গৈ থাকিব দে নাওখন পালো দে কিবাকে নদীটো পাৰ হয় হ'ব এতিয়া সেই ইয়াত সেই বকি থাকিব নালাগে নহ'লে সেই চৰাইটো দূৰৰ কথা ইয়াত সেই জংঘলত সেই বিপদ এটাও নাপাবি সেইটোচোন খোৱা কওঁচোন সেইটোকে ধৰ সেইটো প্ৰথমে মই দেখিছোঁ গতিকে মই নিম সেইটো তই সোনকালে যোৱাই ভাল দে মই ধৰিলো হাঁহটোক মই ধৰিলো ঐ পাই এনেকুৱা সেইটো আগে মইহে দেখিছিলোঁ এইটো এতিয়া মোৰ তই আগে দেখিলে কি হ'ব মই আগে ধৰিছোৱে নাই এইটো এতিয়া মোৰ এইটো মোকেই লাগিব বাপেকে তোক আজি মই ধৰ তাক হে গ'ল হৰাটো নাই লগা তোৰ বাবে আজি ময়ো খাব নাপালোঁ মই প্ৰথমে দেখিছিলোঁ মইহে পাব লাগিছিল হে তই নিজে অকলে খাম বুলি ভাবিছিলি তোৰ বাবে এতিয়া গ'ল নে ময়ো খাব নাপালোঁ তই দেখিলে কি হ'ব থৈছিলো মইহে আগে তই কোনে তোক কাজিয়াখন কৰিব দিছিল পানী লগা তহঁতে যে এনেকৈ কাজিয়া কৰি আছ তাতকৈ যদি তহঁত দুয়োটাই মিলি পেলাই এটা ধৰ তাৰপিছত দুয়োটা সমানে ভগাই ল'বি তাৰপিছততো কোনো কথা নাই পানী লগা কোনে কৈছেনো বাৰু হয় নি তেনেহ'লে ব'ল এইবাৰ দুয়োটা মিলি পেলাই এটা কৰিম ব'ল চিকা তাৰপিছত এই দুয়োটা ভগাই ল'ম এতিয়া পুৱা চিকাৰ আগত ৰেডি এতিয়া ধৰাহে কথা এই মুৰ্গীটো পুৱা লোকেল মুৰ্গী উস্তাদিখন নেদেখাবি মই আগপিনৰ পৰা তাক ঘেৰি ধৰিম ৰ তই ইপিনৰ পৰা ঘেৰি ধৰিবি তাৰপিছত ধৰিম তাক আজা আজা মেৰি মুৰ্গী আজা মেখেলা চাদৰ পিন্ধি তাত কোনে যাব দিলে তোক পানী লগা তই ইমান জোৰকৈ নিচিবিচোন এই মুৰ্গীটো আকৌ পলাই যাব ঐ মই সেই মুৰ্গীটো আগে সেই ধনুখন লৈ আহিলে মুৰ্গীটো ভয়তে নপলাব নেকি হে এতিয়া মই সেই তিৰোতা মানুহৰ দৰে আহিছোঁ যাতে মুৰ্গীটোৱে মোক ভয় নকৰে বুজিছা তিৰোতা মানুহক এনেও মুৰ্গীয়ে ইমান ভয় নকৰে সেইবাবে মই এনেকৈ তিৰোতা মানুহৰ সাজত আহিছোঁ আগফালে আৰু অলপ বছৰটা দিবি তাক পানী লগা মোৰ মুখতে পৰিছে পানী লগা তই কি ভাবিছ মই নেজানো বুলি ভাবিছ নি চিকাৰ কৰিব হে তহঁতে এইবোৰ সেই হাতেৰে ধৰিব নোৱাৰ বুজিছ এইবোৰৰ কাৰণে সেই জাল লৈ আহিব লাগে জংঘলত শুনা আৱাজটোৱে ভিডিওটো ভাল লাগিছে দে লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই একেলগে অন কৰি দিব তেতিয়াহে আমি ভিডিও দিলে সকলোতকৈ প্ৰথমে আপুনিয়ে পাব আৰু এইটো একদম ফ্ৰী হয়